আধাৰ কাৰ্ড হেৰালে 2 মিনিটৰ ভিতৰত কৰক বিশেষ কাম, নহ'লে জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে আপুনি। হেৰুৱা আধাৰ কাৰ্ডখন কোনো ব্যক্তিয়ে লাভ কৰিলে সৰ্বশ্ৰান্ত হ'ব পাৰে আপুনি। দুষ্ট চক্ৰৰে আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ পূৰ্বেই আপুনি নিজৰ আধাৰ কাৰ্ডৰ সবিশেষ লাভ কৰিব। আধাৰ কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে জৰুৰী বাৰ্তা। যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই কি কৰিব? আধাৰ কাৰ্ড হেৰালে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই কি কৰিব? প্ৰথমে আপুনি আধাৰত যাব লাগিব। তাৰ পাছত মাই আধাৰত ক্লিক কৰি প্ৰথমে widar.gov.in ত যাওক। তাৰ পাছত এতিয়া আহিছে আকৌ 8টাকৈ প্ৰক্ৰিয়া। ইয়াৰ পাছত UID টোকেন আৰু VIP ব্যৱহাৰ কৰি সত্যতা নিৰূপণ কৰিব পাৰিব আপুনি। ইয়াৰ পাছতে সন্নিৱিষ্ট কৰক OTP। তাৰ পাছতে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰত লাভ কৰিব এটা বিশেষ OTP। ইয়াৰ পাছত আপোনাৰ হেৰুৱাৰ আধাৰ নম্বৰ, নাম, ঠিকনা, পিন নম্বৰ লিখক। ইয়াৰ পাছতে আধাৰ ছাৰ্ভিচ ছেকশ্যনলৈ গৈ আধাৰ লক আনলক অপশ্যনত ক্লিক কৰক। তাৰ পাছতে হেৰুৱা আধাৰ কাৰ্ডৰ সবিশেষ উলিয়াই ল'ব পাৰিব। দুষ্ট চক্ৰই আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ পূৰ্বেই আপুনি নিজৰ আধাৰ কাৰ্ডৰ সবিশেষ লাভ কৰিব।